কাইলৈ ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী পূজা আৰু এই লক্ষ্মী পূজাৰ আনন্দ উল্লাসৰ মাজতে কৃষকে মহিলাসকলে হাত দিব লৈছে। কাৰণ বন্যহস্তীৰ সন্ত্ৰাসে তীব্ৰ সন্ত্ৰাস চলাইছে কৃষ্ণৰ বিভিন্ন অঞ্চল আৰু সেই খেতিয়কসকলে এতিয়া হাতীৰ সন্ত্ৰাসত মূৰে কপালে হাত দিব লৈছে। কিয়নো বাৰিষাৰ কাল অতি কষ্টৰে তেওঁলোকে খেতি বাতি কৰিছে আৰু খেতি বাতি কৰাৰ কেইদিনমান পিছতে আচলতে ফল পাবৰ হ'ল আৰু এই সময়তে হাতীয়ে তছ নছ কৰিলে বহু খেতি পথাৰ, যাৰ ফলত